আজি আমি আমাৰ এই চাপাগুৰি সমষ্টি হৈ পেলাই যে থমনা অঞ্চল থমনাখন যে ৰাস মানে মন্দিৰ বা তাৰে মানে ফিল্ডত আজি এটা বৃহৎ এটা মানে ইউ পি দলৰ মানে যোগদান এটা কাৰ্যসূচী চলি আছে। মানুহে মানে এনেকুৱা ধৰণৰ এটা পৰিৱেশত মানে আহিছে যে মানে এটা মানে ৰাস যেন মেলা চলি আছে। আজি মানে 1200ৰ ওপৰত আমাৰ মানে থমনা অঞ্চলত BPF আৰু মানে আগতীয়াকৈ GSPৰ যি মানে সদস্য আছিলে আমাৰ ইউ পি দলত যোগদান কৰিছে। 1200ৰ ওপৰতে হ'ব, তাৰ কম নহয়। মানুহে মানে নতুনকৈ বিচাৰিছে 1200ৰ ওপৰত সকলোৱে BPF দলৰ পৰা মেক্সিমাম আছে আৰু GSP দলৰ পৰা 2-3জন 4জন এনেকুৱাকৈ আছে। কিন্তু আমি যদি ভাবো নিচিনা কিবা এতিয়া গম পাইছে যে মানে চলি থকা বাছত উঠিলেহে কোকৰাঝাৰত যাই পাব, চলি থকা বাছত গ'লেহে দিছপুৰ যাই পাব, ৰখি থকা বাছত কোন ড্ৰাইভাৰে কোনফালে মানে গেলামত খাবলৈ গৈছে, কোন হেণ্ডিমেনে কোনফালে ক'ত মানে চকু ঘূৰাই আছে, সকলো ৰাইজে এতিয়া গম পাইছে। সেইকাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া বা আমাৰ হীৰা হৰণীয়া ডাঙৰীয়াৰ নেতৃত্বত বা হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি নেতৃত্বত আমাৰ এটা মৰ্চা চৰকাৰ এটা BTCত চলি আছে, এই চৰকাৰৰ সকলোৱে অংশীদাৰ হোৱাৰ কাৰণে মানুহে নিজস্বটো প্ৰাপ্য যি পাবলগীয়া যি মানে প্ৰাপ্য, সেই প্ৰাপ্যটো পোৱাৰ কাৰণে আগবাঢ়ি আছে। সেইকাৰণে আমি কৈছোঁ চাপাগুৰি সমষ্টিত আমি এইবাৰ এনেকুৱা এটা পৰিৱেশত যাই পাম। ইয়াত মানে এটা আমাৰ 6 তাৰিখৰ এটা মহা ফেষ্টিভেল আমি আয়োজন কৰাৰ নিচিনা আমি আয়োজন কৰি আছোঁ আৰু পূৰা অসমৰ ভিতৰতে চবতচাই বেছি ভোট লৈ পেলাই আমি চাপাগুৰি সমষ্টিৰ কেন্দ্ৰীয় আমি জিকাম আৰু জিকোৱাৰ লগতে আমি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক কৈছোঁ, আমি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ যে আমি চাপাগুৰি হৈ পেলাই বহুত দিন ধৰি মানে আমি মন্ত্ৰী পাবলৈ হোৱা নাই। 50 বছৰৰো বেছি আমি আজিলৈকে MLA জিকোৱা পঠাই দিয়া হ'ল, কিন্তু মন্ত্ৰী পাবলৈ সক্ষম হোৱা নাই। এইবাৰ বেলি আমাক মন্ত্ৰীটোতো লাগিবই, এইটো আমি চাপাগুৰি হিচাপে ডিমাণ্ড দিছোঁ। মই আমাৰ EM হিচাপে এতিয়াৰ পৰা মই ডিমাণ্ড দি আছোঁ যে আমাৰ চাপাগুৰিত যোন ব্যক্তিক আমি জিকাই দিম, আমাক কিন্তু মানে অসমৰ টপ ৰেংকৰ এটা মন্ত্ৰী লাগিব বুলি মই মানে আপিল কৰিছোঁ আমাৰ ওপৰ মহললৈ। এতিয়া আমি অলৰেডি আমি পাৰ্চেছখিনি ৰাখিছোঁ, পাৰ্চেছ কৰি পেলাই থৈছোঁ। 55,000 ল'ৰা ছোৱালীবিলাকক আমি চাইকেল কিনি ৰাখিছোঁ। এইবিলাক কোনো মিছা কথা নহয়। আমি গভৰ্ণমেণ্টৰ অথৰিটিত আমি আপোনালোকক পেপাৰ সহকাৰে দেখাব পাৰোঁ, কিন্তু সাহিত্যতে আমাৰ যি কৰ্ডৰ মানে যি ভাড়া বিঘিনি, এই ভাড়া বিঘিনি হিচাপে আমি ৰেষ্ট্ৰিকশ্যনত থাকিম। 100% ID নাথাকিলেও আমি এটা প্ৰচেছ কৰি আছোঁ। দিল্লীৰ লগত কথা বতৰা চলিছে। আমি ID নাথাকা 1 লাখৰো ওপৰত 1,27,000 মানুহৰ আমি এইবাৰ মানে ইভিলি আমি দিয়াৰ কাৰণে সাজু হৈছোঁ। আৰু ID থকা আমাৰ অলৰেডি 3 লাখ ঘৰ আমাৰ এই BPF অঞ্চলত আহি পাইছে। আমি ইয়াৰ ইলেকশ্যনৰ পিছতে আমি সকলো মানে আমি সা সুবিধা ঘৰ পাবৰ কাৰণে যিখিনি মানে যা যোগাৰ কৰিব লাগে আমি ৰাইজৰ লগত থাকি একেবাৰে একচাটতে আমি বহুতটা ঘৰ আমি ৰাইজক দিবলৈ গৈ আছোঁ। এইবাৰ এটা আপোনালোকে নতুনত্ব স্বাৰ্থত যিহেতু আমি 17 বছৰ BPFৰ লগত শাসন কৰা খালোঁ, BPFৰ যি মুৰব্বী হাগমা মহিলাৰী এজন মানে মানুহ হিচাপত যদিও দেখা চেহেৰা পাতি মানুহৰ দৰে, কিন্তু এখেতে আচলতে ৰাৱণৰ দৰে ৰাক্ষস আছিলে। তো গতিকে এই ৰাক্ষসৰ পৰা অলপ দূৰত থাকি পেলাই মানুহ সমাজক আমাক শাসন ভাৱটো দিয়া ভাল। একদম সৰল কথা কৈছোঁ মই, মানুহ সমাজক শাসন ভাৱটো চলাব দিয়াটো ভাল, কাৰণ এওঁ মানুহ ৰূপত এখন ৰাক্ষস বা ৰাৱণ। গতিকে মই বিশেষ ক'ব খোজা নাই। আৰু এটা কথাটো স্পষ্ট, চলি থকা বাছতহে উঠিব লাগে। ৰৈ থকা বাছত উঠিলে কোনদিনা যাব, কোনদিনা কোনফালে ড্ৰাইভাৰ ক'ত গেলা খাব গৈছে, ক'ত কি গৈছে কোনো খবৰ নাই, হয়নে? চলি থকা বাছত উঠো, কোকৰাঝাৰত যাব হ'লে যাব পাৰে, দিছপুৰ যাব হ'লে যাব পাৰে। গতিকে মই আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ, আমাৰ এতিয়া UPPL, GSP আৰু BJP এই তিনিটা দল, এইবাৰতো আমাৰ AGPও আছে। তো গতিকে এই আমাৰ 4টা দলে মিলি পেলাই যি আমি চলন্ত গাড়ী চলাই আছোঁ, আশা কৰিছোঁ আপোনালোকেও টিকেট নাকাটা কৰি ফটাফট উঠি যায়। ফটাফট টিকেটো নালাগে আমাক, ধাপ ধুপ উঠি যাওঁ। আৰু মই BTC চৰকাৰৰ EM হৈ পেলাই মই কোন ডিপাৰ্টমেণ্টৰ EM এইখিনি কথা আপোনালোকে গম পায় নাপায়।
নাপায় না? মই হাঁহৰ মহাজন হৈ আছোঁ এতিয়া, আৰু ছাগলীৰ মহাজন, গৰুৰ মহাজন, মাছৰ মহাজন, গাহৰিৰ মহাজন। গতিকে আপোনালোকৰ লাগতীয়া বস্তু সকলো বস্তুবিলাক মোৰ লগতে আছে। তো মই সকলোকে অনুৰোধ কৰিছোঁ, আৰু মোৰ অফিচত আহক বা মোৰ ঘৰত আহক, সকলোকে কমচে কম বহুত নহ'লেও এটা কৰি হাঁহ দিব পৰাকৈ আজি ইয়াত যিমানজন আমাৰ আই মাতৃসকল আছে আটাইবিলাককে এটা কৰি দিম বুলিতো মই এতিয়াই ঘোষণা কৰিব পাৰোঁ। সেইটো আৰু